নমস্কাৰ মই জয়ন্ত কুমাৰ কলিতা আমাৰ প্ৰায়ভাগ ছাত্ৰ ছাত্ৰীৰ এটা ডাঙৰ সমস্যা হৈছে যে তেওঁলোকে খৰকৈ লিখিব নোৱাৰে আমাক বহুজন গুৰুৱে বা ঘৰৰ জ্যেষ্ঠজনে বা অভিভাৱকে সদায় ছাত্ৰ ছাত্ৰীক এটা কথাই কয় যে খৰকৈ লিখা কিন্তু কেনেকৈ লিখিলে খৰকৈ লিখিব পাৰিব তো সেইটো বিষয়ত আজি মই আলোচনা কৰিবলৈ লৈছোঁ তো ছাত্ৰ ছাত্ৰীসকলে খৰকৈ লিখিব নোৱাৰাৰ ফলত তো তেওঁলোকে পাঠদানৰ সময়ত ব্লেকবোৰ্ডৰ পৰা গোটেইখিনি লিখা তেওঁলোকে বহিত সময়মতে উঠাব নোৱাৰে বা বহুবিলাক ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকে খৰকৈ লিখিব নোৱাৰাৰ ফলত পৰীক্ষাত প্ৰশ্নৰ উত্তৰ জনাৰ পিছতো তেওঁলোকে এৰি আহিব লগা হয় আৰু সেয়েহে তো মই কেইটামান উপায় উল্লেখ কৰিলোঁ তো যিকেইটা যদি ছাত্ৰ ছাত্ৰীসকলে অৱলম্বন কৰে তেতিয়াহ'লে তেখেতসকলে ধুনীয়াকৈ তেখেতসকলে খৰকৈ লিখিব পাৰিব প্ৰথমতে যে সেইটো হৈছে কি লিখোঁতে ছাত্ৰ ছাত্ৰীসকলে সদায় পোন হৈ বহিব লাগে ছাত্ৰ ছাত্ৰীসকলে লিখাৰ সময়ত কেতিয়াও হালিব নালাগে কাৰণ যেতিয়া হালি পিনে লিখিব তো তেওঁৰ গোটেই গাৰ ভৰটো হাতখনৰ ওপৰত আহে তেতিয়া হাতখন লৰাব নোৱাৰা হয় তো কোনো ছাত্ৰ ছাত্ৰীয়ে লিখাৰ সময়ত হালিব নালাগে পোন হৈ সদায় বহিব লাগে লিখোঁতে যিডাল পেঞ্চিলেৰে বা কলমেৰে লিখা যায় সেইডাল সদায় আমি অকণমান ঢিলাকৈ ধৰিব লাগে বহু সময়ত ছাত্ৰ ছাত্ৰীসকলক দেখা যায় বহুত জোৰকৈ ধৰে যেন হাতৰ পৰা ওলাই যাব সেইটো কেতিয়াও কৰিব নালাগে আৰু আমাৰ বহুত ক্ষেত্ৰত আছে কি যে কিছুমান ছাত্ৰ ছাত্ৰী লিখাৰ সময়ত কলমটো বা পেঞ্চিলডাল হেঁচি ধৰে তো এইটো এটা খুবেই বেয়া কথা হয় তো কেতিয়াও আমি লিখা পেঞ্চিল বা কলমটো হেঁচি ধৰিব নালাগে ঢিলাকৈ ধৰিব লাগে আৰু হেঁচি ধৰিব নালাগে আৰু ইয়াৰ পিছত যেতিয়া আমি ছাত্ৰ ছাত্ৰীসকলক দেখোঁ ডাঙৰ আৰু এটা সমস্যা এইটো হৈছে কি লিখাৰ সময়ত হাতৰ গাঁঠিটো বহুত লৰচৰাই থাকে তো লৰচৰ বেছি কৰিব নালাগে হাতৰ গাঁঠিটো স্থিৰভাৱে থকাৰ কাৰণে চেষ্টা কৰিব লাগে লিখোঁতে সদায় হাতখন সোঁফালে বা বাওঁফালে অনা নিয়া কৰা এটা সুবিধাজনক ঠাইত থাকিব লাগে যাতে লিখিবৰ কাৰণে কোনো এটা অসুবিধা নহয় শিশুসকলৰ ক্ষেত্ৰত লিখা পেঞ্চিলডাল বা কলমটো সদায় অকণমান গভীৰ ৰঙৰ ডিপ কালাৰ হ'ব লাগে তেতিয়া শিশুসকলে লিখি ভাল পায় আৰু ইন জেনেৰেল তেওঁলোকে কোনো সমস্যা নাপায় কিন্তু যেতিয়া তেওঁলোকৰ এইটো ৰংটো কম হয় তেতিয়াহ'লে তেওঁলোকে ভাবে ভালকৈ লিখি যোৱা নাই নেকি তাৰ ওপৰে আৰু লিখিব আৰম্ভ কৰে সেয়েহে শিশুসকলৰ লিখা কলমটো বা পেঞ্চিলডাল সদায় ডাঠ ৰঙৰ হ'ব লাগে পৰীক্ষাত লিখিবৰ কাৰণে আমাৰ কথাটো হৈছে কি সদায় এটা সুবিধাজনক ঠাইত কেতিয়াবা আমাৰ পৰীক্ষা হলত ডেস্ক বেঞ্চবিলাক সুবিধাজনক ঠাইত নাথাকে তো আমি অকণমান সুবিধা কৰি ল'ব লাগে যে যাতে লিখা ঠাইখিনি কমচে কম আমি সুবিধাজনক হ'ব পাৰে আৰু ইয়াৰ পিছত আমাৰ কি হয় যে পৰীক্ষাৰ ক্ষেত্ৰত বহুত ছাত্ৰ ছাত্ৰীয়ে আখৰবিলাক বহুত ডাঙৰকৈ লিখে তো ডাঙৰকৈ লিখাৰ ফলত সময় বেছিকৈ গুচি যায় সেয়েহে ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাত লিখাৰ যেতিয়া আমি লিখিম প্ৰশ্ন কাকতৰ উত্তৰ যেতিয়া কৰিম তেতিয়া আখৰবিলাক অকণমান সৰু কৰিলেও কোনো অসুবিধা নহয় যিমান সৰু কৰিব সিমানে বেছিকৈ লিখিব পাৰিব আৰু বহুত ছাত্ৰ ছাত্ৰীৰ এটা বেয়া অভ্যাস আছে যে প্ৰায়ভাগ সময় তেওঁলোকে বিচনাত বহি লিখা পঢ়া কৰে তো এইটো এটা বৰ বেয়া অভ্যাস হয় আৰু এই অভ্যাসটো থাকি যোৱাৰ ফলত যেতিয়া তেওঁলোকে বিচনাত লিখে আজিকালি কিছুমান আধুনিক মাক দেউতাকক মই দেখিছোঁ তো তেওঁলোকে ল'ৰা ছোৱালীক পঢ়িবৰ কাৰণে এখন টেবুল কিনি দিয়ে মানে বিচনাত বহি লিখিবৰ কাৰণে তো ইয়াৰ দ্বাৰাও তেওঁলোকে বহোঁতে সুবিধাজনক নহয় গোটেই গাৰ ভৰটো দি দিয়ে সেয়েহে বিচনাত বহি কেতিয়াও লিখা অভ্যাস কৰিব নালাগে গৰম দিনত আমাৰ ছাত্ৰ ছাত্ৰীবিলাকৰ এটা ডাঙৰ সমস্যা হয় যে হাতখন খুব ঘামি থাকে তো সদায় লিখাৰ সময়ত তো হাতখন মচিবৰ কাৰণে আমি ছাত্ৰ ছাত্ৰীসকলে এখন ৰুমাল লগত ৰাখিব লাগে যাতে হাতখন আমি ভালকৈ ৰাখিব পাৰোঁ চেষ্টা ধৈৰ্য বা আগ্ৰহেৰে যদি আমি ভালকৈ লিখা অভ্যাস এটা কৰোঁ তেতিয়াহ'লে ই আমাৰ কি হয় পঢ়া কথাবিলাক আমাৰ মনত থাকে যিখিনি আমি লিখোঁ লগতে আমাৰ আখৰবিলাক ভাল হয় আৰু আমাৰ আখৰবিলাক খৰকৈ লিখিব পাৰোঁ সেয়েহে ছাত্ৰ ছাত্ৰীসকলক মই এটা অনুৰোধ কৰিম যে আমি লিখা বস্তুখিনি আগ্ৰহেৰে লিখিব লাগিব আৰু এটা নিৰ্দিষ্ট সময়ত কেতিয়াবা আমি ঘড়ী চাব লাগিব যে মই এইটো কিমানখিনি সময়ত মই লিখিব পাৰিম তো অভ্যাস কৰিলে সকলোখিনি সম্ভৱ গতিকে মই যিকেইটা সাধাৰণ উপায় দিছোঁ আশা কৰোঁ ছাত্ৰ ছাত্ৰীসকলে নিশ্চয় সুফল পাব ধন্যবাদ